কেন্দ্ৰীয় সমিতিৰ এটা প্ৰতিনিধি দল বিটিচিৰ মাননীয় চিফ তামুলপুৰ ডাঙৰীয়াক সাক্ষাৎ কৰিলোঁ। বিশেষকৈ আমাৰ তামুলপুৰ মহকুমাৰ দৰংগাজুলিত তামুলপুৰ জিলাৰ বন বিভাগে যিটো উচ্ছেদৰ নামত যিটো জাননী প্ৰেৰণ কৰিছে, সেই বিষয়লৈ আমি বিটিচিৰ চিফ ডাঙৰীয়াক সাক্ষাৎ কৰি ৰাইজৰ অভাৱ অভিযোগখিনি আমি জনালোঁ। তেখেতৰ লগত এটা সৌহাৰ্দ্যপূৰ্ণ আলোচনা হ'ল। তেখেতে স্পষ্টভাৱে আমাক জনাইছে, যিসকল ভাৰতীয় নাগৰিক 2003 চনৰ 10 ফেব্ৰুৱাৰীৰ পূৰ্বৰে পৰা বিটিচি অঞ্চলত বসবাস কৰি আছে, সেইসকলৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰাটো চৰকাৰৰ দায়িত্ব আৰু এখেতে সেই দায়িত্বটো পালন কৰিব। আৰু যিসকল মানুহ 2003 চনৰ পিছত বিটিচিত সোমাই আহিছে, এখেতসকলে বিটিচিৰ পৰা যাব লাগিব। এই কথাটোতো আমি 100% এগ্ৰী হৈছোঁ আৰু চিফ ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে বিটিচি চুক্তিৰ পূৰ্বৰে পৰা যিসকল মানুহ বিটিচি অঞ্চলত বসবাস কৰি আছে, তেখেতসকলৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰাৰ কাৰণে আমি ধন্যবাদ দিছোঁ। আৰু যিসকল মানুহ পিছত আহিছে, আজি হ'লেও বা কালি হ'লেও, সংখ্যালঘুৱেই হওক আৰু সংখ্যাগুৰুৱেই হওক, বিটিচিৰ বাহিৰৰ মানুহ কোনোবা বৰপেটা, কোনোবা ধুবুৰীৰ পৰা আহিছে, তাতো মাটি সম্পত্তি গোটেইখিনি আছে, সেইসকল মানুহ এজ পাৰ বিটিচি একৰ্ড ইয়াতে ভূমিৰ অধিকাৰ নাপায়। গতিকে তেখেতসকলে ইয়াৰ পৰা যাব লাগিব। আৰু বিশেষকৈ আমাৰ দৰংগাজুলিৰ বন বিভাগে জাননী কৰা উচ্ছেদৰ বিষয় লৈ যিটো আতংকময় পৰিৱেশ, একাংশ দল সংগঠনৰ আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে, এই ক্ষেত্ৰত আজি আমি RMCৰ দাঁতিকে ক'ব বিচাৰিছোঁ যে চিফ ডাঙৰীয়াৰ লগত যিখিনি আমাৰ আলোচনা হ'ল, ইয়াত ভয় খাবলগীয়া কোনো কথা নাই। সেই মানুহখিনি কাৰণে বিটিচি প্ৰশাসন এটা সুচিন্তা এটা কৰি আছে, এটা পজিটিভ লাইনত আজি আমাৰ ডিছকাশ্যন হৈ আছে। যিসকল ইয়াৰ খিলঞ্জীয়া মানুহ, তাতে ফৰেষ্ট ৰাইটছ এক্টৰ অধীনত ভূমি ছেটেলমেণ্ট দিয়াৰ চিন্তা চৰ্চা এখেতসকলে কৰিছে বুলি আমাক জানিবলৈ দিছে। সেইকাৰণে আমি বিটিচি চৰকাৰৰ মাননীয় চিফ ডাঙৰীয়া, মাননীয় বন বিভাগৰ EM ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ৰাইজক এটা আহ্বান জনাব বিচাৰিছোঁ যে একাংশ ব্যক্তিৰ কথাত বা কিছুমান দল সংগঠনৰ কথাত আপোনালোকে আতংকিত হ'ব নালাগে। যিকোনো বস্তু এটা চিষ্টেমেটিক গৈ, অফিচিয়েল চিষ্টেমেটিক গৈ আলাপ আলোচনাৰ মাজেদি আমি সমস্যাখিনি সমাধান হোৱাটো বিচাৰিছোঁ। সৰ্বমুঠ 210টা পৰিয়ালৰ নামত নটিচ চাৰ্ভ কৰিছে। গতিকে সকলোখিনি মানুহ এতিয়া ছাৰ্ভে হৈ আছে। যিখিনি মানুহ তাৰে ইণ্ডিজিনিয়াছ মানুহ, যিখিনি মানুহ আজি যুগ যুগ ধৰি বসবাস কৰি আছে, সেইসকল মানুহ তাতেই ফৰেষ্ট ৰাইট এক্ট 2006ৰ অধীনত ছেটেলমেণ্ট দিয়াৰ ব্যৱস্থা চৰকাৰে কৰিব বুলি আমাক জানিবলৈ দিছে। আৰু মছজিদেই হওক বা মন্দিৰেই হওক, যিসকল ইলিগেল, এইটো মছজিদ বা মন্দিৰৰ ইমোশ্যন আনি পেলাই লাভ নাই। ইলিগেল বস্তুটো ইলিগেলি যদি বন বিভাগে যদি বা চৰকাৰে যদি কোনো পদক্ষেপ লয়, ইয়াত আমাক ক'ব লগা একো নাই।